গাইজ আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মানে মোৰ ল'ৰাটোৱে কৈ আছে মানে গছ ৰুব বোলে সি এতিয়া গছ ৰুব ৰেডি হৈছে চনা তুমি গছ ৰুবা এইয়া গছ ৰুব ৰেডি হৈছে গাটা খান্দি আছে সি এইয়া মই চিপৰেংখন লৈ গাটা খান্দিয়ে আছোঁ খান্দি আছোঁ বহুত দোৱা কৰিব লগা হৈছে গছৰ পুলিটো মানে শিপাটো অলপ দীঘল আছে সেইকাৰণে তলৰ ফালে তাৰমানে বেছি দোৱা কৰিব লগা আছে এয়া বাবু গৈছে আৰু সিও তাৰহে মানে ৰোৱাৰ এইটো বেছি মোতকৈ সিয়ে ৰু চিঞৰি আছিলে সেইকাৰণে ৰুই দিলোঁ আৰু তাৰ লগত দুইজনে লগ লাগি সকলোকে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সকলোলৈকে শুভেচ্ছা দিলোঁ আৰু সকলোৱে গছ পুলি ৰুৱক আমাৰ পৰিৱেশ প্ৰদূষণৰ পৰা বচাই ৰাখক এইখিনিয়ে মোৰ ক'বলগীয়া আৰু সকলোৱে গছ পুলি ৰুলেই নহ'ব হয়নে নহয় গছডাল ৰুই থৈ দিলেই যে ডাঙৰ হ'ব সেইটো নহয় তাত আপোনালোকে অলপ যতন কৰিব এখন বেৰা দি দিব আমাৰ ইয়াতে এতিয়া ঘৰৰ দুৱাৰমুখতে তাৰমানে বেৰাখন নিদিলেও হ'ব মই থাকোঁৱে ঘৰতে সেইকাৰণে কৈছোঁ ধৰক য'ত মানে ধৰক বেলেগ জেগাত ৰুলে মানে আৰু তাত গছপুলিটো অকণমান জানো বা গৰু ছাগলীয়ে খাব নোৱাৰে সেনেকুৱাকৈ আপোনালোকে বেৰা এখন দি দিব তেতিয়াহ'লে গছটো তাৰমানে গৰু ছাগলীয়ে খাব নোৱাৰে আৰু তাত পানী দিব অলপ সাৰ দিব সাৰ নিদিলেও গোবৰ দিব আপোনালোকে হয়নে নহয় সকলোৱে সাৰ কিনিব ধৰক পইচা নাথাকে সকলোৰে ঘৰত যিসকলৰ থাকে সিহঁতে বাৰু দিয়ে হয়নে নহয় আৰু গোবৰটো পায়েই গাঁৱত আপোনালোকে গোবৰ দি দিব গোবৰৰ নিচিনা আৰু বেলেগটো সাৰ হ'ব নোৱাৰে এতিয়া মই ইয়াতে অলপমান পানী দি আছোঁ গছডাল ৰুই দিলে নহ'ব তাত অলপমান পানী দি দিওঁ এতিয়া আমাৰ ল'ৰাজনে ইতিমধ্যে লৈ আহিছে দেখাই দিয়াচোন ই লৈয়ে আহিছোঁ মই নকওঁতে দিয়া সেনেকৈ নহয় এনেকৈ চিটাই দিব লাগে এতিয়া ৰুই দিলোঁহে মাত্ৰ গুৰত দিলে মানে গছডাল ফালি যাব যে সেইকাৰণে এনেকৈ চিটাই দিব লাগে এইটো কি গছ আপোনালোকে কোনে কোনে জানে কমেণ্ট কৰিবচোন বাৰু মই নকওঁ গছডাল কি গছ ৰুইছোঁ আপোনালোকে কমেণ্ট কৰি ক'বচোন বাৰু কোনে কোনে চিনি পায় এয়া গছৰ পুলিটো ৰুই মাটি চাটি দি দিলোঁ জাপি পানীও দি দিলোঁ হৈ গ'ল ৰোৱা আমাৰ আজিলৈ ইমানেই দিয়ক শেষত কৈছোঁ ভিডিঅ'টি চাই কেনেকুৱা পায় কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিলেহে মানে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব বাই বাই